নমস্কাৰ বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাই আছে টেক চিটি। আজি আমি এইটো ভিডিঅ'ত কথা পাতিম এটা ব্ৰাণ্ড নিউ পেণ্টা কেমেৰা ফোনৰ বিষয়ে। ইয়াছ বন্ধুসকল, নকিয়া ফাইনেলি লঞ্চ কৰিব এটা পেণ্টা কেমেৰা ফোন, মানে পিছফালে 5টা কেমেৰা থকা ফোন। তো আজি এইটো ভিডিঅ'ত আমি কথা পাতিম ফোনটোৰ স্পেচিফিকেশ্যন, ফোনটোৰ ৰিলিজ ডেট আৰু ফোনটোৰ প্ৰাইচৰ বিষয়ে। তো আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাৰ্ষ্ট মই আপোনালোকক ফোনটোৰ স্পেচিফিকেশ্যনবিলাক কৈ দিওঁ। ফোনটোত থাকিব 8GB ৰেম প্লাছ 128GB ইণ্টাৰনেল মেমৰি আৰু 512GB লৈকে আপোনালোকে এক্সটাৰ্নেল মেমৰি ফোনটোত লগাব পাৰিব। ফোনটোত যদি এণ্ড্ৰইড ভাৰ্চন হ'ব এইটো থাকিব 9.0। ফোনটোত থাকিব অক্টাক'ৰ প্ৰচেছৰ আৰু যিটো চিপছেট থাকিব এইটো কোৱালকম স্নেপড্ৰাগন 845, মানে আমি 10 nm বেষ্ট টেকনলজিটো দেখা পাম, যাৰ ফলত ফোনটো আমাৰ বহুত বেছি ফাষ্ট কাম কৰিব। বন্ধুসকল, ফোনটো যিটো চাইজ হ'ব এইটো 5.9 ইঞ্চ হ'ব আৰু ফোনটো যিটো ডিছপ্লে টাইপ এইটো এমোলেড হ'ব আৰু স্ক্ৰীন প্ৰটেকশ্যন থাকিব কৰ্ডিং কৰিলা গ্লাছ স্ক্ৰীন প্ৰটেকশ্যন, যাৰ ফলত ফোনটো পৰি গ'লেও ইমান ইজিলি ভাঙি যোৱাৰ চান্সটো নাথাকিব। ফোনটোৰ কেমেৰাৰ কথা ক'বলৈ গ'লে পিছফালে থাকিব 16+16 মেগাপিক্সেল আৰু আগফালে থাকিব 12 মেগাপিক্সেল। ফোনটোৰ বেটাৰী থাকিব 4150 mAh আৰু ফোনটোৱে ছাপোৰ্ট কৰিব ৱায়াৰলেছ আৰু ফাষ্ট চাৰ্জিং দুটাই। ফোনটোত আমি অডিঅ' জেকটো পাম আমি C টাইপ আৰু ফোনটোত যিটো ফিংগাৰপ্ৰিণ্ট থাকিব এইটো থাকিব ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। তো বন্ধুসকল, মই আপোনালোকক কৈ দিলোঁ ফোনটোৰ স্পেচিফিকেশ্যনবিলাক কি আছিল। এতিয়া মই আপোনালোকক ফোনটোৰ অভাৰঅল লুকটোৰ বিষয়ে কৈ দিওঁ। ফোনটো থাকিব আমাৰ ব্লেক কালাৰৰ, পিছফালে থাকিব আমাৰ 5টা কেমেৰা আৰু ৰাইট চাইডত থাকিব আমাৰ পাৱাৰ বটন আৰু ভলিউম আপ ডাউন বটন, আৰু লেফ্ট চাইডত আমি একো দেখা নাপাম আৰু তলফালে আমি দেখা পাম C টাইপ জেক। আৰু বন্ধুসকল, মই নকিয়াক এটা বস্তুৰ কাৰণে থেংক ইউ ক'ব খোজোঁ যে নকিয়াই কোনো কোম্পানী কপি নকৰাকৈ এটা বেজেল ডিছপ্লে দি দিছে, আৰু বেলেগ কোম্পানীত যেনেকৈ আমি নচ দেখা পাওঁ এই ফোনটোত আমি নচ দেখা নাপাম। তো বন্ধুসকল, এতিয়া আপোনালোকক মই ফোনটোৰ ৰিলিজ ডেটৰ কথা কৈ দিওঁ আৰু প্ৰাইচটোৰ কথা কৈ দিওঁ। ৰিলিজ যিটো দেখা পাম আমি এইটো দেখা পাম ফেব্ৰুৱাৰীৰ ফালে, আৰু যিটো প্ৰাইচ হ'ব এইটো আমাৰ 70,000 ওচৰে পাছৰে হ'ব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।